বন্ধুসকল আপোনালোকে নিজে দেখিছে যে জিলা পৰিবহণ বিষয়াই ইতিমধ্যে পৰ্যবেক্ষণ কৰিছে যে টু হুইলাৰ্ছ ড্ৰাইভিং লাইচেন্স উলিয়াওঁতে কেনেকৈ নিৰীক্ষণ কৰা হয়। চ' বন্ধুসকল আমি দেখিবলৈ পাইছোঁ ধেমাজি জিলাৰ ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচৰ সেই মুখতে ধেমাজি জিলাৰ পৰিবহণ বিষয়াই স্পট ভেৰিফিকেশ্যন কৰিছে, নিৰীক্ষণ কৰিছে যে প্ৰকৃততে ড্ৰাইভিং লাইচেন্স পোৱাৰ যোগ্য হয় নে নহয়। বন্ধুসকল যদি আপুনি ড্ৰাইভিং লাইচেন্স এপ্লাই কৰিছে নতুবা ড্ৰাইভিং লাইচেন্সৰ এনেকুৱা ধৰণৰ প্ৰেক্টিকেল পৰীক্ষা দিবলৈ সাজু হৈ আছে তেন্তে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব আৰু কিছু কথা আপুনি জানিব পাৰিব। গতিকে যদি আপুনি প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক, বেল আইকনটো প্ৰেছ কৰি দিয়ক, কাৰণ আপোনালোকৰ প্ৰতিটো ছাবস্ক্ৰাইব আৰু লাইকে আমাক অনুপ্ৰেৰণা যোগায় আৰু প্ৰত্যেকটো নেক্সট অনাগত ভিডিঅ'বোৰ কষ্ট কৰাত আমাক সকাহ দিয়ে। গতিকে আপুনি লাইক এটা কৰক আৰু যদি আপুনি পাৰে শ্বেয়াৰ কৰক। আমি দেখিবলৈ পাইছোঁ যে ধেমাজি জিলাৰ ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচৰ মুখতে এনেকৈ পৰীক্ষা লোৱা হৈছে।